1919 চনত প্ৰণয়ন হোৱা ৰাওলাট আইন আৰু তাৰ পিছত হোৱা জালিৱানাৱালাবাগ হত্যাকাণ্ডই ভাৰতীয় স্বাধীনতা আন্দোলনত গভীৰ প্ৰভাৱ পেলাইছিল। স্বাধীনতাৰ পথত 1919 চন আছিল এক ভয়ংকৰ বছৰ। আজিৰ এই ভিডিঅ'টোত ভাৰতৰ ইতিহাসৰ এক কালিমাযুক্ত অধ্যায় ৰাওলাট আইন আৰু জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ বিষয়ে আলোচনা কৰিম। 1917 চনত ছিডনী ৰাওলাটৰ অধ্যক্ষতাত গঠিত আয়োগৰ পৰামৰ্শ মতে চৰকাৰে 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰিছিল। উক্ত আইনখনে যিকোনো এজন মানুহকে বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল। এই আইনখনে ভাৰতীয়সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল। 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ হৈছিল। সকলোৱে ব্যৱসায় বাণিজ্য পৰিহাৰ কৰি অনশন আৰু প্ৰাৰ্থনাত বহিছিল। লাহে লাহে এই আন্দোলনে এক বৃহৎ গণ আন্দোলনত পৰিণত হৈছিল। চৰকাৰে এই গণ আন্দোলনটোক কঠোৰ হাতেৰে দমন কৰিছিল। 6 এপ্ৰিলৰ হৰতালৰ এসপ্তাহমানৰ ভিতৰতে পঞ্জাবৰ বেছিভাগ অঞ্চলতে আন্দোলনটোৱে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। 10 এপ্ৰিলত ডক্টৰ সত্যপাল আৰু ডক্টৰ কিচলিউ নামৰ ৰাজ্যখনৰ দুজন জনপ্ৰিয় নেতাক গ্ৰেপ্তাৰ কৰি অমৃতসৰৰ পৰা নিৰ্বাসিত কৰা হয়। 13 এপ্ৰিলত অমৃতসৰৰ জালিৱানাৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল। তদানীন্তন নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া জেনেৰেল ডায়াৰে উক্ত সভাখন অনুষ্ঠিত হোৱাত কোনো বাধা প্ৰদান কৰা নাছিল। সভাখন অনুষ্ঠিত হোৱা পথাৰখনৰ সকলো ফালেই ওখ দেৱাল আছিল আৰু প্ৰৱেশ কৰিবলৈ মাত্ৰ এটা সৰু পথ আছিল। সভাখন অনুষ্ঠিত হৈ থাকোঁতেই হঠাতে জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায় নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত নিৰ্দয়ভাৱে গুলী চলাবলৈ আৰম্ভ কৰিছিল। সেই নিৰ্দয় গুলীচালনাত শ লোকৰ মৃত্যু হৈছিল আৰু বহু লোক আহত হৈছিল। পঞ্জাৱত সামৰিক শাসন জাৰি কৰা হৈছিল। যধে-মধে গ্ৰেপ্তাৰ কৰা, সম্পত্তি বাজেয়াপ্ত কৰা, লাঠি চালনা ইত্যাদিৰ দৰে অগণতান্ত্ৰিক দমন নীতিৰে উক্ত সময়ছোৱাত জনসাধাৰণক হাৰাশাস্তি কৰা হৈছিল। চৰকাৰে লৰ্ড হাণ্টাৰৰ নেতৃত্বত পঞ্জাৱৰ ঘটনাপ্ৰবাহৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল। গোটেই দেশখনতেই অসন্তুষ্টিৰ বতাহ বলিছিল। জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধিও পৰিত্যাগ কৰিছিল।